তো হেল্ল' নমস্কাৰ স্বাগতম এভৰিৱান টু ইউটিউব চেনেল। তো ভাই এই ভিডিঅ'টোত মই আপোনালোকক ক'ম, আপোনাৰ যদি এটা ইউটিউব চেনেল আছে বা আপুনি যদি এটা ইউটিউব চেনেল নতুনকৈ খোলাৰ কথা ভাবি আছে, তো ইনিচিয়েল ষ্টেজত বহুতৰে বহুত আইডিয়া নাথাকে। থাম্বনেল কেনেকৈ বনাব, ভিডিঅ' কোৱালিটি কেনেকৈ মেইনটেইন কৰিব, বা ভিডিঅ'ত এডিটিং কেনেকৈ কৰিব, আৰু অডিঅ' ৰেকৰ্ডিং কেনেকৈ কি কৰিব, বা আপোনাৰ চেনেলৰ এনালাইটিক্স কেনেকৈ চেক কৰিব, কোনটো ভিডিঅ'ত কিমান ভিউজ আহিছে। তো এইবিলাক মানে চাবলৈ আপোনাৰ কিছুমান এপছৰ মানে প্ৰয়োজন হয়। তো আপুনি যদি মোৰ দৰে মানে মোবাইল দিয়ে ষ্টাৰ্ট কৰিছে ইউটিউব চেনেল এটা, আৰু যদি আপুনি মানে কনফিউজ হৈ আছে কিহৰ আপুনি কেনেকৈ কি কৰিব, তো আপোনাক মই এই ভিডিঅ'টোত গোটেইখিনি কৈ দিম আপোনাক কোনকেইটা এপছৰ আপোনাক প্ৰয়োজন হয়, আৰু কোনকেইটা এপছেদি আপুনি কেনেকৈ থাম্বনেল বনাব, কেনেকৈ ভিডিঅ' এডিটিং কৰিব, বা কেনেকৈ আপুনি অডিঅ' ৰেকৰ্ডিং কৰিব। চ' একদম স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো ভিডিঅ' আপোনালোকে একদম লাভৱান হ'ব যদি আপুনি এটা ইউটিউব চেনেল খুলিছে বা খোলাৰ কথা ভাবি আছে। তো প্ৰথমতে আপুনি ভিডিঅ'ৰ কাৰণে ভিডিঅ'ত কিছুমান ধৰক ব্ৰাইটনেছ কমোৱা বঢ়োৱা এনেকুৱা প্ৰব্লেম হৈ যায়। তো আপুনি ভিডিঅ'ৰ কাৰণে বা কিছুমান অডিঅ' ৰেকৰ্ডিঙৰ ক্ষেত্ৰত ধৰক আপোনাক যোনবিলাক মোবাইলত মানে কিছুমান এক্সটাৰ্নেল মাইক আমি ইউজ কৰোঁ, যেনেকৈ মই এতিয়া মাইক ইউজ কৰি আছোঁ অডিঅ'ৰ কাৰণে। চ' সেই মাইকটো মানে মোবাইলৰ যোনটো মানে কেমেৰা হয়, সেই কেমেৰাটো মানে ছাপৰ্ট নকৰে। তো সেই ছাপৰ্ট নকৰাৰ কাৰণে কিছুমান প্ৰব্লেম মানে ক্ৰিয়েট হয়। তো আৰু আপোনাৰ ধৰক ভিডিঅ'ৰ যিটো ৰিজলিউশ্যন বঢ়াব বা কমাব লাগে কিছুমান ক্ষেত্ৰত, তো সেইটোৰ কাৰণে আপোনাক এটা অপেন কেমেৰা বুলি এটা প্লে ষ্ট'ৰত আপুনি গ'লে আপুনি এপছ এটা পাই যাব। তো সেইটো আপুনি ডাউনলোড কৰি ল'ব। সেইটোৰ জৰিয়তে আপুনি এনেকৈ ধৰক এক্সটাৰ্নেল মাইক বা কিবা কিনিলে আপুনি এনে ভিডিঅ'টো অডিঅ'টো আপোনাৰ ছাপৰ্ট কৰিব। তো সেইটো আপোনাক প্ৰয়োজন হ'ব। আৰু এইটো কেনেকৈ মানে আপোনাৰ কানেক্ট কৰে, মানে এইডাল এক্সটাৰ্নেল মাইকডাল মই বয়াৰ এটা ৰিভিউ দি থৈ দিছোঁ, বয়া মাইকৰ এডাল বয়া BY-M1 মাইকৰ। তো সেই ৰিভিউটো যদি চোৱা নাই চাই লওক, তাতে মই একেলগে দেখাই দিছোঁ এইডাল এক্সটাৰ্নেল মাইকডাল কেনেকৈ কানেক্ট কৰে। চ' সেইটো আপুনি চাই ল'ব। তো প্ৰথমতে থাকিলে আপোনাৰ এইটো অপেন কেমেৰা বুলি এইটো এপছ আপোনাৰ প্লে ষ্ট'ৰত আপুনি পাই যাব। ছেকেণ্ড আপুনি এটা থাম্বনেল বনাবৰ বাবে, মানে থাম্বনেলটো সকলোৱে আপোনালোকে বুজি পায় কি, যিটো ভিডিঅ'ৰ ওপৰত যোনটো ফটো বা কভাৰ বা যোনখন বেনাৰ লাগি থাকে, তো সেইটো থাম্বনেল বুলি কয়। তো সেইখন থাম্বনেল দেখি পেলাই মানুহ আপোনাৰ ভিডিঅ'ত এট্ৰেক্ট হয় আৰু আপোনাৰ ভিডিঅ'ত ক্লিক কৰে বা ভিডিঅ'টো আপোনাৰ চাই। তো সেইটো আপোনাৰ ভিউজটো পাবৰ বাবে যিমান আপোনাৰ এটা থাম্বনেল এট্ৰেক্টিভ হ'ব, তো সেইটোৰ কাৰণে আপুনি এটা এপ ব্যৱহাৰ কৰিব, পিক্সেল লেব। পিক্সেল লেব বহুত ইজি এপ হয়। তো আপুনি পিক্সেল লেবটো আপুনি প্লে ষ্ট'ৰত পাই যাব। আপুনি পিক্সেল লেবৰ জৰিয়তে আপুনি ধুনীয়াকৈ মানে আপুনি থাম্বনেল এডিট কৰিব পাৰিব। আৰু এটা এপ আছে পিক্স আৰ্ট বুলি, পিক্স আৰ্টত আপুনি ফটোবিলাক ধুনীয়াকৈ এডিট কৰিব পাৰিব। তো আপুনি এই দুটা এপ আপুনি ডাউনলোড কৰিব পাৰে প্লে ষ্ট'ৰৰ পৰা, পিক্সেল লেব এটা আৰু এটা পিক্স আৰ্ট। তো পিক্সেল লেবত বহুত সহজে আপুনি তাৰমানে থাম্বনেল এটা বনাব পাৰিব। আপুনি যদি পিক্সেল লেব এইটো আপুনি ডাউনলোড কৰা নাই, তো আপুনি পিক্সেল লেবটো ডাউনলোড কৰক, আপুনি ধুনীয়াকৈ এটা থাম্বনেল বনাব পাৰিব। বাকী পিক্সেল লেবৰ টিউটৰিয়েল যদি আপোনালোকে বিচাৰে, মই আগন্তুক দিনত মই আপোনালোকক দেখুৱাই দিম কেনেকৈ কি কৰিব লাগে। পিক্সেল লেবত বহুত সহজ হয়। থাৰ্ড হ'ল আপোনাৰ চবতকৈ ইম্পৰ্টেণ্ট কামটো আপোনাৰ ভিডিঅ' এডিটিং। আৰু ভিডিঅ' এডিটিঙৰ কাৰণে যোনটো সকলোৰে ৰিকমেণ্ডেশ্যন, বহুতে প্ৰায় জানে, বহুতে নাজানেও হয়তো, যিবিলাকে নতুনকৈ আহিছে বহুতে আইডিয়া নাপায়। তো চবতকৈ যদি মানে ভাল কৰে সেইটো হ'ল কাইন মাষ্টাৰ। তো কাইন মাষ্টাৰটো আপুনি প্লে ষ্ট'ৰত পাই যাব। আৰু কাইন মাষ্টাৰত যদি আপুনি ৱাটাৰমাৰ্কটো গুচোৱাই কেনেকৈ আপুনি এপটো ডাউনলোড কৰিব লাগে, তো সেইটো আপুনি গুগলত যাই আপুনি টাইপ কৰক, চবে জানে। তো তাৰপিছত আপুনি ডাউনলোড কৰি লওক। ভিডিঅ' এডিটিং কৰাৰ কাৰণে আপোনাৰ বেষ্ট এপ হৈছে আপোনাৰ কাইন মাষ্টাৰ। তো কাইন মাষ্টাৰটো আপোনালোকে ডাউনলোড কৰক এতিয়াই। আৰু কাইন মাষ্টাৰত আপোনাৰ যিকোনো ধৰণৰ যিমান আপুনি শ্বৰ্ট ফিল্ম, ইভেন আপুনি শ্বৰ্ট ফিল্ম এখন বনালেও আপুনি কাইন মাষ্টাৰত এডিট কৰিব পাৰিব। যিকোনো ধৰণৰ একদম হেভি আপুনি এডিট কৰিব পাৰিব ধুনীয়াকৈ। এনেকুৱা হয় আপুনি বহুত ভিডিঅ' এডিট কৰিব পাৰিব, যেনেকৈ ডাবল ৰ'ল হওক, বা আপুনি যিকোনো ভিডিঅ' আপুনি এডিট কৰিব পাৰিব যেনেকৈ লাগে আপোনাৰ। কিছুমানে নিউজ পৰ্টেলবিলাকো আজিকালি বহুতে আপোনাৰ কেনেকুৱা আপোনাৰ কাইন মাষ্টাৰটো ইউজ কৰে ভিডিঅ' এডিট কৰাৰ কাৰণে। চ' আপুনি কাইন মাষ্টাৰটো ডাউনলোড কৰি লওক, তাতে ধুনীয়াকৈ আপুনি পাই যাব। কাইন মাষ্টাৰৰো মই ভিডিঅ' এটা বনাম, টিউটৰিয়েল ভিডিঅ' এটা আপোনালোকৰ পৰৱৰ্তী সময়ত মই আপোনালোকক সেইটো ভিডিঅ' আনিম। ফ'ৰ্থ যোনটো এপ হৈছে, সেইটো এপো বহুত প্ৰয়োজন হয়। তো সেইটো এপ হৈছে আপোনাৰ YT ষ্টুডিঅ' বুলি, আপুনি প্লে ষ্ট'ৰত গৈ পেলাই পাব। এইটো এপৰ জৰিয়তে আপুনি আপোনাৰ গোটেই ইউটিউব চেনেলটো মানে এনালাইটিক্স কৰিব পাৰিব। যেনে ধৰক আপোনাৰ ইউটিউব চেনেলত কিমান ভিউজ আহিছে, কিমান ছাবস্ক্ৰাইবাৰ হৈছে ডেইলি, বা কোনটো ভিডিঅ'ৰ পৰা কিমান ভিউজ গেইন হৈছে, বা কিমান ছাবস্ক্ৰাইবাৰ গেইন হৈছে আপোনাৰ কোনটো ভিডিঅ'ৰ পৰা। চ' গোটেইখিনি আপুনি এনালাইটিক্সত গম পাব, কিমান ৱাটচ টাইম হৈছে, কিমান ছাবস্ক্ৰাইবাৰ বাঢ়িছে। তো গোটেইখিনি আপোনাৰ এই এপছটো ডাউনলোড কৰক আপুনি। এই এপছটোৰ বহুত বেছি প্ৰয়োজন হয়, আৰু যাৰ ইউটিউব চেনেল আছে এই এপছটোৰ বহুত বেছি প্ৰয়োজন হয়। চ' আপুনি YT ষ্টুডিঅ' বুলি আপুনি টাইপ কৰিব প্লে ষ্ট'ৰত গৈ পেলাই, আপুনি পাই যাব। এইটোৱে আছিল এটা শ্বৰ্ট ভিডিঅ'। বহুতে মানে ইনিচিয়েল ষ্টেজত মানে বহুত কনফিউজিং হৈছে, থাম্বনেল কেনেকৈ বনাব, ভিডিঅ' এডিটিং কেনেকৈ কৰিব, কেনেকুৱা কি ইউটিউবত কেনেকৈ চলাব। তো মই সকলোৰে কনফিউজন গুচাবৰ কাৰণে এটা সৰু ভিডিঅ' আনিছোঁ। এইবিলাক ময়ো প্ৰথমতে অলপ ফেচ কৰিছোঁ, তো কৰি আছোঁ কিছুমান বস্তু মই এতিয়া লাহে লাহে শিকি আছোঁ। তো আপোনালোকে এনেকৈ এইকেইটা এপছৰ জৰিয়তে আপোনাৰ ভিডিঅ' এডিটিং কোৱালিটি হওক বা আপোনাৰ অডিঅ' ৰেকৰ্ডিং কোৱালিটি হওক, এনেকৈ আপুনি বঢ়াব পাৰে। চ' এইটোৱে আছিল ভিডিঅ' এটা শ্বৰ্ট ভিডিঅ' মই আপোনালোকৰ বাবে আনিলোঁ। তো ভিডিঅ' যদি ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী ভাই মই পৰৱৰ্তী সময়ত এই গোটেইকেইটা এপছৰে আপোনাৰ টিউটৰিয়েল এটা আনিম, ভাল টিউটৰিয়েল এটা আপোনালোকৰ মাজলৈ আনিম। তো ভিডিঅ'টো ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু লগ পাম এটা নতুন ভিডিঅ'ত। বাই।